আপোনালোকে ভাবিছে চাগে এই ল'ৰাটো ক'লৈ যাব ওলাইছে ইমান ৰাতিপুৱাই আজি ভিডিঅ' বনাব যাব ওলাইছে নেকি ক'ৰবাত তেনেকুৱা একো নহয় মই যাব ওলাইছোঁ আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি দিনটোতে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছিল গতিকে তালৈ ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় জয়তে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস হিচাপে মই উপস্থিত থাকোঁহি তিনিচুকীয়া ছাব্বিছ আগষ্টৰ দিনাই সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ জন্ম হয় সেয়েহে আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় উক্ত কাৰ্যসূচীটি প্ৰথম কাৰ্যসূচী স্মৃতি তৰ্পণ তিনিচুকীয়া জিলা সভাপতি কৃষ্ণকান্ত কাকতিয়ে আগবঢ়ুৱাই লৈ যায় লগতে উপস্থিত থাকে তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি মটক যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা সমূহ কৰ্মকৰ্তাসকল এখনি হৰাই আৰু এখনি আমি বঁটা সাহিত্য বঁটা মটক গোষ্ঠীৰ বিশিষ্ট পুৰোহিত ঘৰ দি উক্ত বঁটাটি প্ৰদান কৰিবলগীয়া মটক যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি তথা আমি উপস্থিত সন্মানীয় অতিথিসকলক অনুৰোধ জনাইছোঁ আদায়কে অনুৰোধ জনাইছোঁ আমি পত্ৰখনি পাঠ কৰি দিছোঁ চেচুৱনি বিল ঈশ্বৰক লগ পোৱা হ'লে গৰখীয়াবাহী লহৰত নাঙলৰ হিৰত ফুলে হাজাৰ পাহি ফুল সোণালী ৰঙৰ পথাৰখন বৰষুণৰ বাঁহী আকাশ ভাল পোৱা আদি আৰু সোণালী ফুল আজি 26 আগষ্ট 2023 তাৰিখে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মাধ্যমিক বিদ্যালয় শিক্ষাগত জীৱন শিক্ষাগত জীৱনৰ মাজেৰে সমাজলৈ আগবঢ়াইছিল আপোনাৰ অকৃত্ৰিম সেৱা ব্যস্ততাৰ মাজতো আপুনি
মটক জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা ধৰ্মীয় ৰীতিৰ লগতে জড়িত হৈ বিস্তৃত লিখনিৰ মাজেৰে সাহিত্যৰ ভাল চলন কৰি আহিছে। ইয়াৰ সাক্ষ্য বহন কৰিছে আপোনাৰ দ্বাৰা প্ৰকাশিত কেইবাখনিও অমূল্য গ্ৰন্থই। আপোনাৰ এনে সামাজিক আৰু গঠনমূলক কামত অভিযুক্ত হৈ অসম চৰকাৰে আপোনালৈ 2011 চনত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা, 2014 বৰ্ষত অসম চৰকাৰৰ আমি যদি এতিয়াও বাহিৰৰ পৰা কোনো লোক আহি আমাৰ গাঁওসমূহত যায়, তেতিয়াহ'লে আমাৰ যি অৰ্থনৈতিক অৱস্থা, আমাৰ যি গাঁওসমূহৰ অৱস্থা, সেই অৱস্থা অতি উদ্বেগজনকভাৱে আজি তেওঁলোকে প্ৰত্যক্ষ কৰি যায়। পূৰ্বতে এই জনগোষ্ঠীটোৱে শাসনভাৰ লোৱাৰ পাছত যিধৰণে আচলতে এটা সময়ত দবদবাই থাকিব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু আমি এই জনগোষ্ঠীটোৰ তেনে এখন প্ৰতিচ্ছবি আজি তাৰিখত আমি দেখি পোৱা নাই। আজি শিক্ষাৰ ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰসমূহত প্ৰতিটো দিশতে আজি কেৱল বঞ্চনা আৰু বঞ্চনা হৈ আছে। অতি এয়া আমাৰ বাইদেউক আদৰি নিছে আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোক্তাসকলে। এয়া আমাৰ জিন্তু ফুকনে এখনি গামোচা তেখেতক পিন্ধাবলৈ হেৰি কৰিছে। এয়া দেখিছে আপোনালোকে, জুম কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়াৰ ধন্যবাদ। সংবাদকৰ্মী
গীত মাত শেষ হোৱাৰ লগে লগে আমি আহি গ'লোঁ আহাৰ খাবলৈ, কাৰণ ভাতটো খোৱাটো খুবেই প্ৰয়োজন, কাৰণ দিনটো একো নোখোৱাকৈ আছিলোঁ। এফালে বন্ধু কেইজনমানে খাই আছে, এইফালে কৈছে লাইক কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈছে। তো সকলোৱে খাই আছে। দিয়াক আঞ্চলিক, ৰৌমৰীয়া আঞ্চলিক, ডিব্ৰুগড় জিলা, সকলো তিনিচুকীয়া জিলা সকলোৱে খাই আছে। বিজু বৰুৱা, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দিগন্ত দত্ত, অনন্ত বৰুৱা, লগতে তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি কৃষ্ণকান্ত কাকতি, ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সম্পাদক বিতুপন বৰুৱাক সমীক্ষা কৰি তিনিচুকীয়া জিলাৰ সম্পাদক হৃদয় গোহাঁই, লগতে দুয়োখন জিলাৰ সন্মানীয় আঞ্চলিক সমিতিৰ সতীৰ্থসকল সকলোকে শলাগ জনাই আজি অনুষ্ঠানটি শলাগৰ শৰাই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয়টো সদৌ অসম মত গৃহস্থ পৰিষদ। ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।